So hello guys, welcome back to my channel. So thumbnail দেখি পেলাই আপোনালোকে গম পাই গৈছে যে মই ক'ত গৈ আছো। So 3 বছৰ পিছত মই আজি মোৰ দেউতাহঁতৰ গাঁৱত গৈ আছো আৰু এটো মানে কৰ্মক্ষেত্ৰত গৈ আছো কিবা এটা আৰু নাজানো মই এবোৰ কিবা এটা কামৰ মানে হেৰিতে। So ইয়াতে আমি ৰেডি হৈ গলো আৰু দেউতাই ঘৰত নাহে, ডাইৰেক্ট অফিচৰ পৰা আহিব আৰু মাহঁতে ওলাই আছে এতিয়া। So মই আপোনালোকক ষ্টেচনত যাই পেলাই লগ কৰো, দেখাও আপোনালোকক এতিয়া সিনটো। Hold me close till I get up. Time is barely on our side. I don't wanna waste. So yatte nami golu ami aru heri to height dekhi. So nami joar pisot olop kini ara kuskaibo lagibo. Olop kini mane kiman kini moi pahorisu. Koto kini ma hatta lagbo. Train era signal. So olop kini to bhaiti. Diki hi dede say hi. So olop kini papa sa pisot pa ahi ase kuskai aru olop kuskai pisot pai jam. Gurudwara. So tote jai pele dekhai asu apuna. So ami yate rukhi asilu aru at that time ki hol amar train miss hoi gol gom po asilu. So etia আপোনালোকৰ 6টা ট্ৰেইন এটা আছে বলে। So আকৌ হেতুটো ৰখিব লাগিব আৰু তাৰ পিছত আমি আমাৰ জাৰ্নিটো কন্টিনিউ কৰিম। So eya ami Odalaguri district pai golu aru iman ratike gari nohoar karone ami ar gaot nogolu. So kali ami aku train miss hoi gol aru tar bisot rati 1:30 bajat aku ete bahot aibo laga hol aru ratipor pora yate borokhun hoi ase tothapiu ami ulai gelu aru eya amar ষ্টেচনৰ পৰা ডাইৰেক্ট আমি গাড়ীটো ললো আমাৰ গাঁৱলৈকে আৰু ইয়া মা মই আৰু ভাইটি চাই আছে মোবাইলত। Hold me close till I get up. Time is barely on our side. আৰু ফাইনেলি এইটো আমাৰ গাঁও, মানে এইটো টাউনটো হয়। ইয়াৰ পৰা অলপখিনি দূৰত গ'লে আমাৰ গাঁৱটো পায়। আৰু আমি যি কামত এটো আইছিলো আমি হেটো কামটো আমাৰ হৈ গল। এতিয়া ইয়াৰ পৰা ওলাই যাও আমি এতিয়া। আৰু গৈয়ে আমি লগালগ কৃষ্ণৰ ভোগটো পালো, প্ৰসাদ হয় এটো। আইতাই যেটো দিলে আমাক লগালগ যোৱাৰ লগে লগে। সো মই ডলা পকত খোৱা শেষ, খাই প্লেটে গৈ আছো। মানে কি আছে ন, আইতাহঁতৰ ঘৰ আৰু আমাৰ পেহীহঁতৰ ঘৰ বেছি দূৰ নহয়, জাস্ট এটা মানে এইটো ক্ৰছ কৰিব লাগে। সো বৰষুণ যিহে বাপৰে বাপ, যি বৰষুণ যে পুৰা পানী হৈ গৈছে। তেতিয়া আৰু লাহে 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 আৰু এতিয়া আমাৰ ঘৰ যোনটো বনাই আছে মানে বহুত আগৰে বনোৱা আছিলে, এইটো ৰাখি দিছে এনেকৈ। আৰু এইটো হ'ল আমাৰ আইতাহঁতৰ ঘৰ। আৰু এইটো আমাৰ আগৰ ঘৰ। আৰু অহাৰ লগে লগে মোক পেহীয়ে গ'লে মাংসটো বনাওঁ, মানে আধা পেহীয়ে বনাইছিলে, মই খালি অলপ মছলা দি পেলাই এইটো মিক্স কৰি দিছোঁ। আৰু এইটো মাংসটো বনোৱাৰ পিছত মই আপোনালোকক দেখাওঁ। মই ডাইৰেক্ট গাঁও মানে গোটেই বৰষুণৰ পুৰা অৱস্থা বেয়া হৈ আছে। সেইকাৰণে মই ঘৰতেই চবতকৈ দেখাম, মানে যোনটো আমাৰ
আগৰ আইতাহঁতে বনাই থৈ দিছিলে ককাহঁতে ঘৰটো দেখা মানে এইটো বনাই লয় তো এইটো মোৰ নতুন ঘৰটো মানে হোৱা নাই আৰু এতিয়া চাগে কণ্টিনিউ নকৰে আৰু এই ঘৰটো আৰু এইটো হ'ল আমাৰ যোনটো ককাহঁতৰ ঘৰটো এইটো আৰু তাতে পেহী বাচন ধুই আছে Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever. চ' কাম চাম হৈ যোৱাৰ পিছত এতিয়া আমি ঘৰলৈ যাওঁ আৰু চ' ইয়াতে মই মোৰ ব্লগটো সামৰণি মাৰোঁ চ' যদি আপোনালোকে ব্লগটো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব